কথা মোৰ সকলোকে নমস্কাৰ আৰু বহুত দিনৰ পাছত আকৌ নতুন ব্লগ এটি লৈ আহিছোঁ। আজি মই আহিছোঁ ডিব্ৰুগড় কি আছিলে ডিব্ৰুগড় জিলা পুথিভঁৰাল চাগে, তো ইয়াত আহিছোঁ। তো ইয়াত আয়োজন কৰিছে আচাৰ ভোজনত সম্বোধন অনুষ্ঠান। তো মই ইয়াত আহিছোঁ। তো বাকী দৃশ্যবোৰ আপোনালোকক দেখুৱাই গৈ থাকিম, তো আপোনালোকে চাই থাকক। এয়া আমাৰ আহিছে ৰহিত ছাৰো আছে আৰু 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 বহুত বছৰ লগ পাইছোঁ। আৰু মই মনোজাকে লগ পাইছোঁ। কিয় বাত ব্লগ নমস্কাৰ ভিডিঅ'টো আগলৈ আগুৱাই যাওঁ আৰু আজি ভিডিঅ' বহুত স্পেচিয়েল হ'ব বুলি আশা আছে। ব্লগ আহি ইয়াত আমি উপস্থিত হৈছোঁ আৰু এই আমাৰ মঞ্জনা বাইক পাই গ'লোঁ। আমাৰ মঞ্জনা বাই আৰু এই আমাৰ বাইদেউসকলে মোৰ গান শুনে বোলে, তৰে আছা কীৰ্তি শুনে বোলে, ভাল লাগে বুলি ক'লে, ভাল লাগিলে। সকলোৱে ভাল লাগে বুলি কৈছে, ভাল লাগিলে আৰু মজা খুব সুন্দৰ লাগিলে। আৰু বাকী দৃশ্যবোৰ আপোনালোকক দেখাই যাম, চাই থাকক আপোনালোকে। এই আমাৰ মৃণাল দাক লগ পাই গ'লোঁ। মৃণাল দা ক'ত গ'ল? মৃণাল দা নমস্কাৰ। ভালে আছেনে মৃণাল দা? মজা বহুত দিনৰ পাছত লগ পালোঁ দেই। তাকে আপোনাক বহুত দিনৰ পাছত লগ পাই বহুত ভাল লাগিলে। বহুত দিন মানে বহুত দিন হৈ গ'ল, বহুতে দিন। গুৱাহাটীতে লগ পোৱা চাগে। ঠিক আছে। এয়া আমাৰ জানকী বাইক লগ পাই গ'লোঁ আজি। প্ৰথমবাৰ লগ পাইছোঁ, ফেচবুকত ভিডিঅ' চাই থাকোঁ। আজি মই ফাৰ্ষ্ট টাইম লগ পাইছোঁ দেই, ওচৰৰ পৰা ভাল লাগিল একদম। ভাইটিক লগ পাই আৰু কিবা এটা নিজস্ব কিবা এটা অনুভূতি হ'ল আৰু ভাল লাগিল লগ পাই। আৰু ভাইটি গান গাই ধুনীয়া ছাপোৰ্ট কৰিব। প্ৰথম গানটোৱে ইমান ধুনীয়া আৰু পিছলৈ গান গাই থাকিব। ওলাব কালিব নতুন এটা দ্বিতীয় আছিলে। দ্বিতীয়টো মই শুনিছোঁ দেই, বহুত ভাল লাগিলে মোক। আৰু ভাইটিৰ আৰু এটা গান শুনিছিলোঁ, আগতো অলপ বহুত দিন হৈ গ'ল যে, বহুতে পাহৰি গৈছে। আৰু ভাইটিৰ ইউটিউবো আছে, ফেচবুকো আছে, ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ চেনেলত যদি ভিডিঅ' চাই দিম এটা আপলোড, ভাইটি আছে লগতে, মই লিংকটো দি দিম, আপোনালোকে লিংকটোত গৈ কিনে ফ'ল' কৰি দিব। আৰু যিসকলে বাইদেউ চিনি নাপায় তেখেতসকলে চাব তেখেতৰ পেজটোত গৈ। কি আছে কৈ দিয়ক ভালকৈ। মোৰ পেজটোত চাব, বহুত মানে অলপমান ইউনিক আছে, আনকমন এটা আছে। আৰু যোনটো নেকি মই লাভ ষ্টৰী অলপ চলপ দিওঁ আৰু বেলেগৰ যদি কোনোবা ষ্টৰীখিনি দিয়ে সাঁচি ৰাখিব বিচাৰে আৰু মোৰ ফেচবুক পেজৰ জৰিয়তে এইখিনি অকণমান আপলোড কৰি দিওঁ, কাহিনীখিনি কৈ, আৰু নাম মেনশ্যন নকৰোঁ। আৰু বিশেষ আমাৰ জাতিৰ কাৰণে যিকোনো আমাৰ আঁচনিসমূহ আহে আমাৰ সমাজলৈ আগবঢ়াই আছোঁ। আৰু কিমানে পাইছে কৰিছে নাজানো, যিমানখিনি স্কলাৰশ্বিপ নেকি আছে সকলোৰে আপডেট দি থাকোঁ। আপোনালোকে ভিডিঅ'খিনি চালে গম পাব আৰু মোৰ বিষয়ে। একেটা ভিডিঅ' বহুত ভাল লাগে মোক, বহুত আগৰ পৰা চাই থাকোঁ। আজি লগ পাই গ'লোঁ ওচৰৰ পৰা একদম। ভিডিঅ' দেখাতকৈ ৰিয়েলত বেছি সুন্দৰী দেই, সঁচাকৈ ভাল লাগে একদম। বহুত ভাল লাগিলে, লগ পাই ভাল লাগিলে। আৰু কোনোবাই কৈছে ভিডিঅ'তকৈ বেছি ধুনীয়া বুলি। নাই সঁচাকৈ। আৰু কি হ'ল মানে মই ভাবিছিলোঁ অলপ এটিটিউডটো বেছি হ'ব নেকি, মানে এতিয়া ধেৰ ফলোৱাৰ্ছ আছে ন, এতিয়া 1 লাখ পাৰ হৈ গ'ল। যোৱাকালি 1 লাখ পাৰ হৈছে দেই। তো মানে মই ভাবিছিলোঁ অলপ এটিটিউড দেখুৱাব নেকি বা তেনেকুৱা কিবা। তো এতিয়াতো একদম ভাল লাগিলে, একদম ফ্ৰী, মানে একদম ফ্ৰী হৈ কথা। কি বলিব ব্রিটিশের কথা, বলিলে লাগে বেতন, মধুর চাল করিল আসামে, রেলগাড়ি গো চলে ঘর ঘরে, মধুর চালান করিল আসামে, রেলগাড়ি গো চলে ঘর ঘরে। উঠি গৈছে জানো? আৰু বাকী তলত আছে, আৰু বাকী তলতো আছে। খুব ধুনীয়া গান গালে, ভাল লাগিলে। খিচিৰি খাই আছোঁ। জানকী ভাই, কিয় বাত প্ৰথমবাৰ লগ পাইছোঁ। দেখিছে নাই এই চৌধুৰীমণি কেনেকুৱা খাই আছে। আৰু আমাৰ ঢুলীয়া দা এইফালে আছে। ঢুলীয়া দা দেৰিকে পূৰা গৰম। হাত পুৰি গৈছে। আৰু এজিটো ক'ত গ'ল? এই ছাগলী চৰ্বিটো কোনফালে আছে দেখাই দিয়ক।
এয়া আমি সম্বৰ্ধনা পত্ৰ ল'বলৈ আহিছিলোঁ সম্বৰ্ধনা পত্ৰ দিছে আমাক দেখাব অলপ দিগদাৰ হৈ গৈছে পাছত দেখাম বহুত ভালকৈ সম্বৰ্ধনা পত্ৰ দিছে আৰু একোখনকৈ কিতাপ দিছে আমাক ভাল লাগিলে আৰু এয়া ৰবি ছাৰ আছে আমাৰ ৰবি ছাৰ ন ৰবি ছাৰ কিবা ক'ব নেকি প্ৰমাণ পত্ৰ পালন যে ভাল লাগিছে আজি বহুত বহুত ধন্যবাদ বহুত বহুত ধন্যবাদ বহুত বহুত ধন্যবাদ আমাৰ অসম আদিবাসী ছাত্ৰ সন্থা আছে বহুত বহুত ধন্যবাদ আমাৰ নিমন্ত্ৰণ জনাই আমাক সম্বৰ্ধনা জনালে ন ভাল লাগিছে ন এইফালে বোলে হে কোনফালে ইয়াতে বহিব পাৰিব আমাৰ দাদাৰ লগত আমি বহিব পাৰিলোঁ ইয়াত তো কি হ'ব আৰু কি হ'ব এতিয়া এতিয়া অলপ পাছত আৰু সংগীত অনুষ্ঠান হ'ব চাগে ইয়াত তো গান চান গাব নেকি অলপ ফূৰ্তি কৰিম গান চান গাব আপুনি গাব মই নাচিম নহয় এতিয়া আহিছে ধ্যান দাহতি আহিছে চবেই আহিছে তো আমি অলপ দেৰি থাকিম আৰু নাচিম গাম ফূৰ্তি কৰিম প্ৰগ্ৰামত নাচিম যদি হয় কৰিম ন তাৰপিছত আৰু যাম তো এতিয়া আমি ইয়াৰ পৰা ঘৰলৈ ৰাওনা হ'ব লৈছোঁ মাছত বহি গৈছে একদম পূৰা গান গাই গাই পূৰা ফূৰ্তি কৰিলোঁ আৰু সম্বৰ্ধনাও জনালে আমাক ভাল লাগিলে আৰু এই যাব লৈছোঁ ঘৰলৈ তো ব্লগটি ইমানতে সমাপ্ত কৰিছোঁ আৰু তাকে সকলোৱে ছাপোৰ্ট কৰিব আৰু অনাগত দিনত আকৌ আৰু নতুন ব্লগ লৈ আহিম তো আজিলৈ বাই বাই নতুন ব্লগত আকৌ লগ পাম এই আমাৰ ঢুলীয়া দাদা শেষত পূৰা ঢোল বজাইছে পূৰা ঢোল বজাইছে একদম আৰু মই গানো গাইছোঁ ভাল লাগিলে মজা গান গালা ভিডিঅ' क्या बात है তো বিদায় মাগিছোঁ সকলোৰে পৰা বাই বাই আকৌ লগ পাম নতুন এটি ব্লগত তেতিয়ালৈ বাই বাই